সদৌ ভিডিঅ' প্ৰেমী ৰাইজলৈ মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ধান মৰা মেচিন বা ধান কেনেকৈ মেচিনত মৰা হয় আৰু আজিকালি আধুনিক মেচিনৰ যোগেদি কেনেকৈনো ধান মাৰে আপোনালোকে চাওকচোন। এই আপোনালোকে চাই থাকক ধান কেনেকৈ মাৰে। চাই থাকক ধান কেনেকৈ মাৰে। ধান লৈ আছে, ধান লৈ আছে, ধান নি আছে। আপোনালোকে চাওক, এয়া চাওক ধান কেনেকৈ নি আছে। এইটো আজিকালি অত্যাধুনিক মেচিন ধান মৰণা মৰা এটা অতি অত্যাধুনিক মেচিন হয়। আপোনালোকে চাই থাকক। ধান ওপৰলৈ লৈ গৈ আছে। চাওক আপোনালোকে, এইয়া ধান কেনেকৈ সেইজনে ধান ভৰাই আছে। চাওক অত্যাধুনিক মেচিন হয় এইটো। ধান মৰণা দিয়া যন্ত্ৰ হয়। এয়া ধান কেনেকৈ ওলাই আছে চাওক। গাইজ আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই থাকক। এতিয়া কেনেকৈ ধান মাৰি থকা আছে। তোমালোকে ধান মাৰি আছা নি? এঘণ্টাত কিমান মাৰিব পাৰে? এঘণ্টাত 10 কুইণ্টেল। কিমান দিনৰ পৰা মাৰি আছে ধান? 5 বছৰ। 5 বছৰ। ক'ৰ পৰা আহিছা তোমালোকে? মূৰতিয়া। এওঁ জনাইছে যে মূৰতিয়াৰ পৰা আহিছে। এওঁ জনাইছে যে 1 ঘণ্টাত 10 কুইণ্টেললৈকে মাৰিব পাৰে বুলি কৈছে। আপোনালোকে চাই থাকক। ধান মাৰি আছা নি? কিমান মাৰিব পাৰে? কিমান মাৰিব পাৰে এঘণ্টাত? এঘণ্টা 8 মাৰিব পাৰে। 10 কুইণ্টেল। 8 কুইণ্টেল পাৰে। 8-10 কুইণ্টেল পাৰে। আপোনালোকে চাই থাকক ধান কেনেকৈ ওলাইছে। আপোনালোকে চাই থাকক। গাইজ আপোনালোকে চাই থাকক ভিডিঅ'ত ধান কেনেকৈ ওলাই আছে। ধান মাৰি আছা নি? ক'ৰ পৰা আহিছা তোমালোকে? মূৰতিয়া ঢকুৱাখানা ন? 1 ঘণ্টাত কিমানমান মাৰিব পাৰে? 10-12 কুইণ্টেল মাৰিব পাৰে ন? এনেই ধানটো ভাল হ'ব লাগে। অলপ লাভজনক হৈছেনে ব্যৱসায়টো? অলপ ন? নিবনুৱাবিলাকে এইবিলাক কৰি চলিব পাৰিব নি? তেনেকৈ চলি আছোঁ। অঁ, ঠিক আছে, ধন্যবাদ। এয়া আপোনালোকে চাওক, বহুতখিনি ধান উলিয়াই থোৱা আছে। এইবিলাক চাওক, এইবিলাক আপোনালোকে দেখিছেনে ধানবিলাক? এইটো হৈছে ভঁৰাল। আপোনালোকে চাওক, এইটো আমাৰ ভঁৰাল হয়। এইখিনি ধান চাওক। ইয়াত ধান ৰখা টেবুল হয় এখন। আপোনালোকে চাওক। আপোনালোকে পুনৰবাৰ আকৌ এবাৰ চাওক ধান কেনেকৈ ওলাই আছে। চাওক এইবিলাক খেৰ কেনেকৈ ওলাই আছে। গাইজ চাওক খেৰ কিমান ওলাই আছে। চাওক আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো হৈছে ভঁৰাল।
ওচৰতে নাৰিকল এজোপা আছে চাওক এইখিনি হৈছে টেবুল এখন হৈছে ধান খোৱা টেবুল হয় গাইজ আজি আপোনালোকে ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট বক্সত জনাব লগৰ বন্ধুবিলাকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপোনালোকে চাই থাকক দিদি ধান নি আছ নি দিদিয়ে ধান নি আছে আপোনালোকে চাই থাকক আজি ভিডিঅ'টো চাই কেনেকৈ পালে জনাব ধন্যবাদ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ